Hello friends, আপোনালোকে ভাবিছে উপায় আজি কাক দেখা পালো ভিডিওত I mean like সদায় animated video চাই থাকে but then আজি অলপ নতুন চেহাৰা চাই পালে so actually video চাই থকা next like behind the that voice মই আৰু মোৰ এজন co-partner আছে আমি দুইজনী মিলি but আজি actually আহিছো এটা information share কৰিবলৈ I mean like আপুনি জানে নতুন এডুকেশ্যন পলিসি আহিছে সো ভাবিলো অলপ যোনখিনি নলেজ মই পাইছো যদি আপোনালোকক দিও হেল্প হয় বিকজ একচুয়ালি মই আসামিজ ল্যাঙ্গুৱেজত এক্সপ্লেইন কৰিব বিচাৰিছো বিকজ ইট অলপ টাফ হয় লাইক কিছুমান বহুত কিবা কিবি দিছে গাইডলাইন তো সবে বুজি পোৱা নাই ইনফেক্ট ময়ো বুজি পোৱা নাছিলো আফটাৰ লাইক বহুত সাৰ্ভে কৰাৰ পিছত বুজি পাইছো যে এনেকা সো ভাবিলো আপোনালোকৰ লাইক subscribe আমি আছে বহুত অডিয়েন্স আছে মোৰ সো ভাবিলো নলেজ অলপ শেয়াৰ কৰো I don't know আপোনালোকে কেনেকা পাব আপোনালোকে might be boring ও পাব পাৰে but just try it literally just try it I don't know বেয়া পালে সব প্লিজ বেয়া পালে সব but at least সাইপ না জনাব যে মই ইনফৰমেশনটো দিব পাৰিলো নে নাই ওকে বেছি লেংদি নকৰো পইণ্টত আহো গম পাই নতুন এডুকেশ্যন পলিসি আহিছে আগত আমাৰ সিস্টেমটো কেনেকা আছিল 10 + 2 + 3 yeah +10 metric +2 high secondary and 3 degree সবে জানে রাইট হেতু আপোনাৰ 1986 ৰ পৰা চলি আছিল 1986 but এতিয়া গল and it's good really good মানে আপোনালোকে গম পায় নে মানে এতিয়া যোনটো সিস্টেম মই ক'ব বিচাৰিছো ওকে অলপ লেংদি হ'ব পাৰে প্লিজ চাই ল'ব অলপ মই ডিটেইলছত গৈছো এতিয়া যোনটো সিস্টেম স্টুডেন্ট এটা 5 years লগে মানে 2-3 years পৰা মানে স্কুল যাবলৈ স্টাৰ্ট কৰে কিডস সৰু বাচ্চা হেতি তো টিল 5 years হেতি প্ৰেছাৰ নাথাকিব যে আজি এইটো হোমৱৰ্ক আজি এইটো টিচাৰ স্কুলত দিছে এইটো ইভেন পেৰেন্টছৰ প্ৰেছাৰ হয় ৰাইট সৰু বাচ্চা ষ্টুডেন্ট স্কুলত দিছো আজি এইটো হোমৱৰ্ক দিছে এইটো হোমৱৰ্ক দিছে আমি লিখি দিব লাগে চাই দিব লাগে আমনি হয় বাট এতিয়া ক্লাছ লাইক 5 বছৰ লগে সৰু বাচ্চা প্ৰেছাৰ দিয়া নহব হেতক খেলাব like fun type of kids type আপুনি জানে like অসমত আমাৰ অঙ্গনবাদী আছে হেতৰ খেলাই খুৱাই বৈ পঠিয়াই fun type মানে একো প্ৰেছাৰ নাই নরমাল একদম fun float গুছি গৈ থাকিব ঠিক আছে and after that plus 5 + 3 যোনটো first 5 + 3 তাত একদম দুনিয়াকে মানে বেসিক্স কিনি শিকাব লাইক বেসিক্স যোনটো আমাৰ লাইক তাৰ আগত লাগিব after that যোনটো +3 আকৌ 5 + 3 গল আৰু +3 যোনটো আছে হেতু অলপ হায়াৰ বেসিক্স অফিসত অলপ হায়াৰ মানে মেডিয়েটৰ হেনেকে টাইপ শিকাব ঠিক আছে তাৰ পিছত আহিল 4 5 + 3 গলো আপোনাক +3 কলো যোনটো মেডিয়েটৰ বেসিক্সৰ পৰা ওপৰ শিকাব +4 আহিব 9 to 12 ঠিক আছে 9 to 12 কমপ্লিটলি এতিয়া আমাৰ যেনেকা ইলেক্টিভ চুজ কৰিব লাগে এন্ড দেন অল এইবিলাক নহয় কমপ্লিটলি চেঞ্জ হ'ব আপুনি নিজে সিলেক্ট কৰিব পাৰিব সাবজেক্ট আপুনি সাপোজ সিলেক্ট কৰিব পাৰিব নিজে ইন দ্য সেন্স লাইক আমি যেনেকা লজিক সাপোজ আমি লজিক পঢ়িব বিচাৰিছো লগত আমি কমাৰ্চৰ একাউন্টছো পঢ়িব পাৰিম এন্ড দেন সায়েন্সৰ ফিজিক্সও পঢ়িব পাৰিম মানে মোৰ ইন্টাৰেষ্ট সাপোজ মোৰ একাউন্টছত আছে এন্ড দেন মোৰ সাৰ্টছ একাউন্টছত আছে এন্ড দেন মোৰ আৰ্টছৰ পলিটিক্যাল সায়েন্সও পঢ়িব মন আছে আৰামসে লৈ ল'ব পাৰিব একো নাই মানে ফ্ৰীডম আপোনাৰ যোনটো ইন্টাৰেষ্ট আপুনি দুনিয়াকে ল'ব পাৰিব এন্ড পঢ়িব পাৰিব এন্ড ইয়েস আপোনাৰ ইয়াত ৰাট্টা মাৰা সিস্টেম নাই ভেৰি প্ৰেক্টিকেল মানে লাইক আপোনাক ভোকেশনাল ট্ৰেইনিং দিয়া যাব যোনটো স্কিল মানে আপোনাৰ যেনেকা আমি আছে আজি ৰাট্টা মাৰ এন্ড দেন কালি গৈ এক্সাম দি দে এন্ড যোনে ধুনিয়া ৰাট্টা মাৰিব পাৰে ভাল মাৰ্কস পাই গল and they are like super talented মানুহ কা he is very suka but originally suka কোন জানে নে it is skill যাৰ actual skill আছে এতিয়া সব এতিয়া এইটো সিস্টেমত আমাৰ ভোকেশনাল ট্ৰেইনিং দিয়াব আমাৰ কাৰ্পেন্টাৰ ট্ৰেইনিং দিয়াব and many other বহুত ইন্টাৰ্নশিপ কৰাব সো ভাবক লৰা এটাই এইবিলাক ট্ৰেইনিং কৰি যদি হেতৰ actual skill কাম দিব এতিয়া সক আমাৰ যোনটো আমি হৰুত পঢ়িছলো আমি লাইক 1 2 ABCD হেবিলাক বেসিক্স খিনি কাম হয় বাট টু বি অনেষ্ট আমাৰ স্কুলৰ একো ইমান এটা কাম নাহে ইমান এটা হেৰি নহয় জাস্ট বেসিক্স খিনি কাম হয় এতিয়া 9 to 12 ফৰ ভোকেশনাল ট্ৰেইনিং দিয়াব
ইনফেক্ট কিবা কোডিঙো শিকাব, কিবা এনেকুৱা প্ৰপাৰ ইনফৰ্মেশ্যন অহা নাই, বাট উইল চে লেটাৰ, সেইবিলাক পিছত ক'ম। চ' কাৰ্পেণ্টাৰৰ ট্ৰেইনিং দিয়াব আৰু কিবা কিবি ইণ্টাৰ্ণশ্বিপ। চ' আপুনি নিজে কওক, সেই কাৰ্পেণ্টাৰ সেইবিলাক ট্ৰেইনিং অবভিয়াছলি কাৰোবাৰ বোলে 12ৰ পিছত পইচা আছে নাই, ইয়া ভেৰি প'ৰ ফেমিলি, আগত পঢ়িব নোৱাৰিলে, তাক সেই কাৰ্পেণ্টাৰৰ বস্তুটো লাইক ট্ৰেইনিংটো সি পিছত নিজে জব কৰিব পাৰিবনে? আই মিন লাইক নিজে দোকান খুলি মেলি সি নিজে এটলিষ্ট নিজৰ ইনকামৰ কাৰণে চলিব পাৰিব। তো সেই স্কিল এতিয়া ফ'কাছ কৰিছোঁ স্কিল ডেভেলপমেণ্টত। একচুৱেলি ইট ভেৰি নেচেচেৰী ৰাইট নাও, মানে এতিয়া টাইমত, আমাৰ টাইমত। আৰু আপোনাৰ মানে এতিয়া ৰাত্তা মাৰা ছিষ্টেমটোতো একদমেই নাই। চ' মানুহ এতিয়া ইমান প্ৰেছাৰাইজ নহ'ব, মানুহে যাৰ ইণ্টাৰেষ্ট আছে সেনেকৈ ধুনীয়াকৈ লাইক যাব পাৰিব। এণ্ড এইবিলাক শেষ হোৱাৰ পিছত আপোনাক এটা চাৰ্টিফিকেট দিব। চাৰ্টিফিকেটটো কি হ'ব জানে? লাইক তাত 3টা ষ্টেজ থাকিব। ফাৰ্ষ্ট ষ্টেজত আপোনাক নিজকে মাৰ্কছ দিব আছে, বাট তাত টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব ন' ডাউট। আপুনিতো অবভিয়াছলি নিজক দিব হ'লে 10, মইতো 10 up to 10 নিজে দি দিম, বাট ডেটছ নট পচিবল। লাইক কিবা এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব কি এইটোৰ ভিতৰত এনেকুৱা নিজে দিব লাগে, ৰাইট? তাৰপিছত আপোনাৰ ছেকেণ্ড ষ্টেজত আপোনাৰ লগৰে আপোনাৰ মাৰ্কছ দিব যে চাব, মই ছাপ'জ মই কাৰোবাক মাৰ্কছ দিছোঁ, মই চাম যে সি আগৰ পৰা কিমান ডেভেলপ হৈছে, একদম জেনুইনলি হ'ব, কিবা সেইটোতো টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিব, ঠিক আছে? থাৰ্ডলি টিচাৰে মাৰ্কছ দিব। সেই মাৰ্কছটো অভাৰঅল চাব যে কিমান আগৰ পৰা ডেভেলপ হৈছে নাই, নট অনলি থ্ৰু ষ্টাডি, স্কিলো চাব কিমান ডেভেলপ হৈছে সেইবিলাক। চ' আপুনি নিজে ভাবক, এই স্কিলৰ ওপৰত যোনটো প্ৰেছাৰাইজ হৈছে, ভকেশ্যনেল ট্ৰেইনিং, ইণ্টাৰ্ণশ্বিপ, এইবিলাক কিমান ইউজফুল হ'ব। আমাৰ যেনেকুৱা আছিলে এই পঢ় দে, এক্সাম দে, একদম ৰাত্তা মাৰি যা, কালি একদম মানে প্ৰথম লাইনটো যে পাহৰি গ'লে গোটেই আনচাৰে পাহৰি যাওঁ, লিটাৰেলি মানে বহুত আঁতৰি গ'ল। এতিয়া মানে এইটো যোনটো ছিষ্টেম আহিব, ডেট উইল বি লাইক বহুত ইউজফুল হ'ব চবৰ কাৰণে। আৰু মই ডিগ্ৰীৰ কথা ক'ব বিচাৰিছোঁ। আগত মিনছ লাইক এতিয়ালৈকে, এতিয়া সেইটো ছিষ্টেম কেতিয়া ইমপ্লিমেণ্ট হ'ব নাজানো। এতিয়া যোনটো প্ৰচেছ চলি আছে, আমি এবছৰ পঢ়ি এৰি দিলে আমি চাৰ্টিফিকেট নাপাওঁ, ইয়া কেতিয়াবা কিছুমানে ছেকেণ্ড থাৰ্ড চাৰ্টিফিকেট নাপায়। বাট এতিয়া মানে বহুত ভাল হৈছে। ছাপ'জ কিছুমানে ফাৰ্ষ্ট ইয়েৰ পঢ়ি ল'লে, মানে 6টা ছেমিষ্টাৰ থাকে বোলে, 2টা ছেমিষ্টাৰ পঢ়ি ল'লে, 1 year হ'ল, তো তাৰ কাৰণে চাৰ্টিফিকেট পাব 1 year যে পঢ়িছে বুলি, লাইক পঢ়িছিলে, এবছৰ হ'লেও পঢ়িছে। এণ্ড যদি ছেকেণ্ড ইয়েৰ পঢ়ে, মানে 1, 2, 3, 4th ছেমিষ্টাৰলৈকে পঢ়ে, তো এইটো ডিপ্ল'মা পাব, ডিপ্ল'মা চাৰ্টিফিকেট। এণ্ড 3 years কমপ্লিট কৰিলে আপোনালোকে জানে সেইটো লাইক বেচেলৰ ডিগ্ৰী চাৰ্টিফিকেট পাব। চ' আগত আমি চাৰ্টিফিকেট মিনছ এতিয়া আমি চাৰ্টিফিকেট নাপাওঁ কি আমি মাজত এৰি দিলে আমি চাৰ্টিফিকেট নাপাওঁ যে আমি কৰিছিলোঁ কৰ্চটো। কিছুমানে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে এৰি দিয়ে, ইয়া কিছুমানে কিবা চবৰ বেলেগ বেলেগ ৰিজনৰ কাৰণে এৰি দিয়ে। কিন্তু এতিয়া আকৌ ছিষ্টেমটো যোনটো এতিয়া ইমপ্লিমেণ্ট হ'ব, তাত আকৌ আমি ফাৰ্ষ্ট ইয়েৰ পঢ়িলেও চাৰ্টিফিকেট পাম, ছেকেণ্ড ইয়েৰ পঢ়িলেও চাৰ্টিফিকেট পাম, এণ্ড থাৰ্ড ইয়েৰটো পায়। চ' ভাবক, যোনে মাজত এৰি দিয়ে তাহাঁতৰ জবৰ কাৰণে অলপ প্ৰব্লেম হৈ যায়, কিন্তু এতিয়া চাৰ্টিফিকেটটো যদি পাব কিমান লাইক প্লাছ পইণ্ট হ'ব, ৰাইট? বহুত প্লাছ পইণ্ট হ'ব, ট্ৰাষ্ট মি। এইটোৰ কাৰণে অপৰচুনিটি ইট উইল বি লাইক বহুত গ্ৰ'থ হ'ব। যদি মই এটা কথা ক'বলৈ পাহৰি থাকিলোঁ একচুৱেলি, ডিগ্ৰীত যদি ফাৰ্ষ্ট ইয়েৰ পঢ়িলে আৰু কিবা প্ৰব্লেম হ'ল, আপুনি কিবা প্ৰব্লেম হ'ল, এইটো পাৰ্চনেল প্ৰব্লেম যদি কাৰোবাৰ হ'ল, এৰি দিলে, গেপ ল'লে 2 বছৰ, 3 বছৰ, 4 বছৰ, এণ্ড এগেইন বেক পঢ়িব বিচাৰিছে সেইটো কলেজ, ছেইম কলেজৰ বা ইয়া ছামথিং লাইক ডেট, তো সেইটো ফাৰ্ষ্ট ইয়েৰ যে পঢ়ি এৰিছিলে, সেই আকৌ ষ্টাৰ্টিঙৰ পৰা পঢ়িব নালাগে, সি ছেকেণ্ড ইয়েৰৰ পৰা পঢ়িব, আৰামছে পাৰিব, বিকজ তাৰ অলৰেডি চাৰ্টিফিকেট আছে যে সি ফাৰ্ষ্ট ছেমিষ্টাৰ শেষ কৰি ল'লে। কিন্তু এতিয়া যোনটো চলি আছে যে আমি এৰি দিওঁ, যদি গেপ লৈ লওঁ আকৌ পঢ়িব লাগিব ফাৰ্ষ্টৰ পৰা। কি হৈছে? টাইম ছেভ হৈছে মানে ইটছ এ ফৰ এতিয়াৰ কাৰণেতো টাইম ইজ ভেৰি প্ৰিচিয়াছ। আমাৰ অলৰেডি আমি ইণ্ডিয়া বহুত পিছফালে আহি গৈছোঁ এই পেণ্ডামিকৰ কাৰণে, কিন্তু এতিয়া এইটো টাইমটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু এনেকুৱা লাইক ষ্টেপ লৈছে, আমি যদি এবছৰ পঢ়ি আকৌ গেপ কওঁ, আকৌ আমি সেই ছেকেণ্ড ইয়েৰৰ পৰা পঢ়িব লাগিব, আকৌ গম পাইছে নাই? এইটো কিমান ডাঙৰ এটা প্লাছ পইণ্ট, আৰু এইটো কাৰণে কিমান অপৰচুনিটি থাকিব আপুনি ভাবক। এইটো বহুত প্লাছ পইণ্ট, বহুত ডাঙৰ প্লাছ পইণ্ট একচুৱেলি।
আৰু আপোনালোকে জানে UGC বোৰ্ড আছে আৰু কিবা কিবি বহুত ডিফাৰেণ্ট বোৰ্ড আছে চ' চবৰে চাৰ্টিফিকেট বেলেগ বেলেগ হয় বাট এইটো চিষ্টেমৰ মতে এটাই বোৰ্ড হ'ব কোনো ডাঙৰ কোনো সৰু নহ'ব ইট উইল বি লাইক ইকুৱেল চ' ইট উইল বি লাইক বহুত ডাঙৰ এডভান্টেজ সেইবিলাকে আৰু সেইবিলাক ইনফৰমেশ্যন দিবলৈ আছিলে আই ডোণ্ট ন' মই দিব পাৰিছোঁ নে নাই জাষ্ট ট্ৰাই কৰিছোঁ আপোনালোকক দিবলৈ বিকজ মই ভাবিলোঁ এইটো একচুৱেলি ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হয় আমাৰ মাজত কোনোবা পঢ়া এৰি দিছে পায় চাকৰি কৰি আছে কাৰোবাৰ ল'ৰা ছোৱালী আছে কাৰোবাৰ কালিগছৰ লাইক ল'ৰা ছোৱালী নাইবাৰ ঘৰৰ ওচৰ পাছৰ বহুত ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মানে ট্ৰাই কৰিলোঁ ইজি লেংগুৱেজত দিবলৈ চবে বুজি পোৱাকৈ চ' সেইবিলাকে আৰু নাজানো আপোনালোকে ভাল পালে নেপালে প্লিজ কমেণ্ট বক্সত জনাব অলপ বেলেগ এনেকুৱা ইনফৰমেশ্যন দিবলৈ ট্ৰাই কৰিলোঁ ভাল পাওক বেয়া পাওক ন' প্ৰব্লেম আমি একচেপ্ট কৰিম আপোনালোকৰ ৰিভিউ প্লিজ কমেণ্ট বক্সত জনাব থেংক ইউ কিপ ৱাচিং এণ্ড য়েছ হাছাতেৰ ভিডিঅ'খিনি চাই থাকিব আমি বহুত কষ্ট কৰি বনাওঁ আপোনালোকে ইমানখিনি ছাপোৰ্ট দিয়াৰ কাৰণে আমি আগবাঢ়ি আহিছোঁ আৰু ছাপোৰ্ট দিলে যাম আৰু আগবাঢ়িবলৈ থেংক ইউ কিপ ৱাচিং